হে বাপ ৰে বাপ, নাইপিয়া মাক কিন্তু কম নহয় দেই। দেখিছনে বাৰু থেপাইদাৰ লগত কি কৰিব বিচাৰিছে? সঁচাকে পাই, এই মাক পিতেক দুইটা যে একেই। ঐ পিতৈ, লিঅ' যাদুকৰো দেখোন কম নহয়, নিমিষতে নাইপিয়াক গৰু বনাই দিলে। তাকেতো মই যে দেখি বেলেগ আচৰিত। বৈ তাড়াতাড়ি এতিয়া থেপাইদাক কৈ দিওঁগে, নহ'লে যে থেপাইদা বিপদত পৰিব। বৈ। ओ तेरी मेरी मेरी तेरी तेरी मेरी কাহানী। এইটো ভুচলি নাই ঘৰলৈ গ'ল, তাক যে মই বেলেগ মিছ কৰিছোঁ দেই। সি থকা হ'লে তাৰ লগত এতিয়া মই বঢ়িয়াছে কথা পাতি থাকিলোঁ হয়। ঐ বাদ দে কেইদিনমান ৰিচাৰ্জ নথকাকৈ থাকচোন, নমৰ নহয়। মোৰ ভাগৰ চতখীয়া ৰিচাৰ্জ খতম হ'ল, আজিলৈও কৰা নাই। থাককচোন বোলো কেইদিনমান তেনেকে। তাই জীয়ৰী, তোক কেলে লাগে? তোৰতো একো কাম নাই, লেপৰ তলত সোমাই ভবুলাৰ লগত কথা পাতিবলৈ লাগে হে? ইমান গেলা গৰমতো লেপখন মাকক ট্ৰাংকত ভৰাবলৈ দিয়া নাই অ'। ট্ৰাংকত ভৰাই দিলে তাই আকৌ লেপৰ তলত সোমাই ফেনাব নোৱাৰিব নহয়। আজি খতম হৈছেহে, পৰহিলে মানে কৈ দিম। এই দুদিন নোহোৱাকৈ থাকচোন। যা, হোৱা ৰুমতে মোবাইলটো আছে, মাৰি লগে, মাথা চুবোৱা চব। নামাৰিবি ঐ, গেজলা ভুকু খাবি আকৌ দেই গেট গেদি। মাহে যে ৰিচাৰ্জতে লেটি পেটি পইচা নেযায় দেই। নিজৰ কৰা, মাইকী মানুহক কৈ দিয়া, ছোৱালীক কৈ দিয়া। কেতিয়াবা কটিয়াইও ফোন কৰে, অ' থেপাইদা ৰিচাৰ্জটো শেষ হ'ল, ৰিচাৰ্জটো কৰি দিয়ক বুলি। আকৌ বাকী ৰিচাৰ্জোপা আছে, ইলেক্ট্ৰিচিটি, DTH, মুঠতে কৰিবহে পাৰিছোঁ আৰু। কটীয়া, তোৰ পিছে কি লাগিছে? যুদ্ধ লাগিবলৈ হ'লে আমাৰ থেপাইদা জিকিব নে সেই লিঅ' বুলি কোৱাটো জিকিব? মোৰ মতে কিন্তু থেপাইদাহে জিকিব আকৌ। কিয়নো থেপাইদাক সৰুৰ পৰা দেখি আহিছোঁ, থেপাইদা যে বহুত হেভি হয়। আমাৰ থেপাইদাটো হেভি হয়েই, ন' ডাউট। কিন্তু ক'বতো নোৱাৰ ভাই, সিওতো এলাপেচা যাদুকৰ নহয়, নিমিষতে তাক গৰু বনাই দিলে। সেইটো বাৰু হয়। থেপাইদা, অ' থেপাইদা, অ' কি কৰি আছে? অ' আছে নাই ঘৰত? হে মোৰ কটীয়া চুনাকন আহিলে। এতিয়া তাৰ লগতে ধুনীয়াকে লেপেটি কাঢ়ি বহি কথা পাতিম। ঐ কটীয়া, মই পৌতিক ৰুমত আছো, আমাৰ পৌতিক ৰুমলৈ আহ। থেপাইদা, আমি যিমানটো শুনি আহিছোঁ, লিঅ' যাদুকৰে যে আপোনাক খেলা খতম কৰি দিম বুলিয়ে কৈছে। ক'ৰ লিঅ' সেইটো? ক'ত ঘৰ তাৰ? ক'ত ঘৰ কি কথা নাজানো নহয়, তাক হেৰিয়ে আনিছে আকৌ। এইটো নাইপিয়া মোমায়েকে। নাইপিয়া মাকে লিঅ' যাদুকৰক কৈছে, থেপাই বোলে আপুনি খেলা খতম কৰিবই লাগিব। তাৰপিছত লিঅ' যাদুকৰে নাইপিয়া মাকক কৈছে, আপুনি বোলে নিশ্চিন্ত থাকক, মই বোলে তাৰ খেলা খতম কৰি দিম। বাদ দে, কি ঘটিটো কৰিব তেহেঁতি মোক? তেহেঁতি মোৰ নোমডালো হিলাব নোৱাৰে। নাই থেপাইদা, সি যে অকণমান পাৱাৰফুল আছে, একেবাৰে এলাপেচা যাদুকৰো নহয়। কিয়নো নাইপিয়াক গান গাই পিটিককে একদম গৰু বনাই দিলে নহয়। फिर भी मैं किसी से डरता नहीं, डरेगा मेरा दुश्मन। আপুনি বাৰু তেহেঁতৰ লগত কি কৰে কৰিব, আমি মানে কথাটো গম পাই আপোনাক জনাই দিলোহি। কিয়নো লিঅ' যাদুকৰে যদি অচানক আহি আপোনাক হামলা কৰি দিয়ে, তেতিয়া আকৌ আপুনি বিপদত পৰি যাবও পাৰে নহয়। বাৰু ভালেই কৰিলি দে, তহঁতি আহি মোক জনাই দিলি। এতিয়া কৰিম মই তেহেঁতৰ লগত কাটা লাগা উইমা উইমা। বাম ভোলা
লিঅ' কাইটি কেনেকুৱা পালা ৰুটি কথা খাই? সুন্দৰ সুন্দৰ অতি সুন্দৰ পুৰা চেলেকি চেলেকি মাৰিলো। লিঅ' কাইটি ময়ো যে চেলেকি চেলেকি মাৰিলো। আৰু ভণ্টিয়ে যেনেকুৱাহে টেষ্টি খাদ্য বনায় তাই যে কাঁহী চেলেকিবলৈ বাধ্য কৰি দিয়ে। সঁচাই বঢ়িয়া বনাইছিলে, বিশেষকে চব্জিকণ। আৰু এইটো গাত একদম জোক লগাৰ দৰে লগতে লাগি ফুৰে। ঐ ল'ৰা, আমি খাওঁতে তই চাই আছিলি? কেনেবাকে মুখ লগাই দিলি নেকি আকৌ? নাই নাই খুৰা, আপোনাক আকৌ কিয় মুখ লগাম? আপুনি হৈছে আমাৰ আলহী, আলহীক আকৌ মুখ লগাই কিয় হগুৱাম? ক'ব নোৱাৰি, তই মোক মুখ লগাই দিবও পাৰ। তোক মই গৰু বনাই দিছিলো। নাই নাই খুৰা, সেইটোনো কি কথা আৰু? আকৌতো আপুনি মোক মানুহ বনাই দিলে। লিঅ' কাইটি, আপুনি হেৰি নকৰিব। সি যে তেনেকুৱা কাম নকৰে। ই যে বহুত বঢ়িয়া ল'ৰা হয়। হ'ব পাৰে সি তেতেৰা মেতেৰা লেতেৰা, কিন্তু ল'ৰা ভাই সি হীৰা আছে। আহা মামা আহা, তুমিতো তামোল নোখোৱাই, চব গুটি খাবা। ৰুটি কেইখনমান দিওঁগে বুলি লৈছিলোহে, আপোনালোক উঠি আহিলেচোন। হৈ গ'ল আৰু, ইমান বেছিকে খাব নোৱাৰো নহয়। যিমান দিছিলা সেয়াই যথেষ্ট। হ'লেও যাদুকৰ মানুহ পুৰা খাব লাগে আকৌ, তেতিয়াহে যাদু কৰিবলৈ তাকত পাব। বাৰু ভণ্টি, চব কথা বাদ দে। লিঅ' কাইটক এতিয়া জেগালৈ লৈ যাওঁ নে কি? লৈ যাওঁ, এতিয়াও ৰখিবলৈ ছেকেণ্ডো সময় নাই। লিঅ' কাইটো, আমি কিন্তু আপোনাক একদম ডাইৰেক্ট থেপাই ঘৰলৈ লৈ নাযাওঁ আকৌ। দূৰৰ পৰাই আপোনাক থেপাই ঘৰটো দেখুৱাই দিম, হ'বনে? কেলে মই থাকোতে তাৰ ঘৰলৈ যাবলৈ ভয় কৰিছা নেকি? নাই ককাইদেউ, সেইটো নহয়। আপুনি লগত থাকিলেতো তালৈ ভয় কৰা দৰকাৰেই নাই। বোলে সি মোক যাদু কৰি আমুকটো কৰি দিব, ভুচুকটো কৰি দিব, সেইটোলে মই হস্পতি ভয় কৰা নাই। মানে তাৰ যিটোহে ৰূপ, দাড়িয়ে চাৰিয়ে, আগৰ পৰাই তাক দেখিলে মোৰ এনেই কিবা এটা ভয় লাগে। আৰে ভণ্টি, এওঁ লিঅ' কাইট হয়, লিঅ' কাইট। এওঁ লগত থাকোতে থেপাই বোলে তোক আমুকটো কৰিব, ভুচুকটো কৰিব, সেই বুলিতো ভয় নকৰিবি। লগতে তাৰ দাইলেও ভয় নকৰিবি বৈ। বলক হ'ব, বলক। মইতো সেই বুলি ভয় কৰাই নাছিলো। বাৰু হ'ব, বলক। কলডিল মৰিলো, এহেঁতিচোন আহিলে লগত লিঅ' যাদুকৰক লৈ। কটীয়া পলা পলা, কেনেবাকে যদি নাইপিয়া মাকে যাদুকৰক লগাই দিয়ে, এইকেইটাকো বুলিব নেৰিবি, এইকেইটাকো ধৰ। তেতিয়া সি যে আমাক গৰু ছাগলী বনাই দিব। বৈ ক'ৰবাত লুকাই দিওঁ। থেপাই বাৰু গমেই নাপায় নহয় আজি তাৰ খেলা খতম হ'ব বুলি। থেপাই বাপুৰ আজি তই গলি আও। তই মোৰ লগত পাংগা লহা, মোৰ লগত তই চিনি পোৱা নাই মই কেনেকুৱা মাইকী, আজি চিনি পাই যাবি। লিঅ' কাইদেউ, আৰু এই দুটামান ল'ৰা আছে, তেহেঁতিও মুঠতে আমাৰ একদম জিনা হাৰাম কৰি দিছে। মোৰ জিনা হাৰাম কৰিছে, মোৰ ল'ৰাটোৰ ভাগত জিনা হাৰাম কৰিছে। তেহেঁতি মানে বেছিভাগে থেপাই লগতে থাকে। এই থেপাই আজি খেলা খতম কৰাৰ পাছত তেহেঁতকেইটাকো কোনোবাই আহি খেলা খতম কৰি দিব দেই। হ'ব, মই থাকোতে তুমি অকণো টেনশ্যন নল'বা। কিয়নো আমাৰ লগত আছে ছুপাৰ পাৱাৰফুল লিঅ' ককাইদেউ। কটীয়া এইজনী আমাৰ কথাই ক'লে নেকি বাৰু? আমাৰ কথা নকয় আৰু কাৰ কথা ক'ব? তাই আমাৰ কথাকে কৈছে। এই যে আমাৰ তেজটোপা খাবলৈ আহিলে দেই, এই যে আমাক কোনোদিনা শান্তিছে থাকিব নিদিয়ে আৰু। কটীয়া ক'ত যাওঁ? বৈ আকৌ চাওঁগে, কেলে নেচাবিগে নেকি? এতিয়া চাগে পুৰা যুদ্ধ লাগিব। চাবলৈ মনটো আছিল, কিন্তু চাবলৈ যাবলৈ যে ভয়ে লাগিছে। বৈ ওচৰলৈ খালি নাযাওঁ, দূৰৰ পৰা চাই থাকিম। এনেও দূৰৰ পৰাই চাব লাগিব, ওচৰলৈ গৈ আৰু মৰিলেহে। লিঅ' কাইদেউ, এজনীয়ে থেপাই জীয়েক হয়, জীয়েক। এজনী আকৌ বেলেগ ল'ৰা বলিয়া। এতিয়াও চাগে ল'ৰাৰ লগতে কথা পাতি আছিলে। ছোৱালী, যা বাপেৰক মাতি দে। মোক প্ৰশ্ন নকৰিবি, প্ৰশ্ন কৰিলে ভস্ম কৰি দিম। যা তাড়াতাড়ি বাপেৰক মাতি দে। লিঅ' কাইদেউ,
বলক নহ'লে ভিতৰলৈ দং দংকে সোমাই যাওঁ। নাই, মই তাৰ ঘৰ ভিতৰলৈ নোসোমাও। কি? অ দেউতা তাকে নাইপে মাকে লৈ আহিছে। মোক একদম বুঢ়াতে দম দি কৈছে। ঐ বোলে যা তোৰ বাপেৰক মাতি দে। মই বোলো কেলে কেলে? ঐ বোলে মোক প্ৰশ্ন নকৰিবি। প্ৰশ্ন কৰিলে বোলে তোক ভস্ম কৰি দিম। সেই বুলি কৈছে। मेरे घर में आके मेरे बिटिया को वो दम देता है, उसकी इतनी हिम्मत। যোৱা তাক ঠিকছে দিয়াকে মছলা তাৰছে বেলেগ টেম্পাৰ দেখুৱাই দিয়া তুমি কোন হয় কোন। इसको तो मियाँ जी ही मेरी बेटी को दम देता है। এতিয়া পাবিবা মোৰ দেউতাই তোক আজি সুধাই নেৰে। क्या हुआ? कौन इतना भौंक रहा था? ओय, তই কিয় ইমান দিগদাৰ লগাই থাক? কোন বুঢ়ী মাৰক দিগদাৰ লগাই থকা কথা কৈছ? তোক মই ইমান ভালকে সুধিছো, তই আকৌ মোৰ লগত ফটোৱামি কৰিবলৈ আহিছ হা? তোক মই কৰি দিওঁ নেকি ভস্ম? ঐ তই কোন ৰে তই কোন হা কোন? মোৰ ঘৰত আহি তই মোকে দম দি আছ? তোৰ ইমান সাহস? মই কৰি দিওঁ নেকি তোক ভস্ম? তেতিয়াহ'লে দুইটাৰ মাজত হৈয়ে যাওক এখুন্দা, কোনে কাক ভস্ম কৰে। যাওক আপোনালোকে এডোখৰ পৰা অকণমান আঁতৰি দিয়ক, আমি এখুন্দা লাগো। Dibby dab 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 dab. Yes, 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 আহিছা। এতিয়া লিঅ' কাইডোৱে থেপাই ভাগৰ খেলা খতম কৰিব পাৰে নোৱাৰে? কেনেবাকে লিঅ' কাইডোৱে নোৱাৰিবলৈ হ'লে তেতিয়া যে থেপাই আমাৰ খেলা খতম কৰিব। ঐ ভণ্টি, তই অকণো টেনশ্যন নলবি। তেওঁ ভাই এলাপেচা যাদুকৰ নহয়, তেওঁ লিঅ' যাদুকৰ হয়। লিঅ' যাদুকৰ বহুত ভাই সৰু সুৰা যাদু কৰে। লিঅ' কাইডক দেখি যে পেনে চেনে মুতি দিয়ে, তই জান? তোক ছাড়ি দিব লাগে হা? তোক আজি মই ছাড়ি নিদো, তোক আজি মই পুৰা ঝাৰি দিম। তই মোৰ খেলা খতম কৰ। এই থেপাই ভাগৰ তোৰ নিচিনা যাদুকৰক কেৰিয়াৰ খাই মই ডেইলি নুৰা নুৰা হাগি আছো। মাফ কৰি দিয়ক, মোক মাফ কৰি দিয়ক। মোৰ গলতি হৈ গ'ল। মোক প্লিজ ছাড়ি দিয়ক, মোক ছাড়ি দিয়ক। খা বাপেকে, লিঅ' কাইড হাৰি গ'লচোন। তেওঁচোন ছাড়ি দিবলৈহে কৈছে। হেই পালি মছলা পালি, আমাৰ থেপাইদাৰ খেলা খতম কৰ। থেপাইদা এইকেইটাকো ধৰকি আহক। জটপটৰ ঘাই যে এইকেইটা, বিশেষকে মাক পিতেকে দুইটা। বই নাই পিয়া ঘৰলৈ বই, ঘৰ ভিতৰত সোমাওঁগে, নহ'লে যে থেপাই আমাৰ খেলা খতম কৰিব। থেপাইদা এইকেইটা পলাইছে, এইকেইটাক ধৰকি আহক।
বাৰু কটীয়া যিয়েই নহওক এতিয়াহে যে মনটো শান্তি লাগিছে দেই। কেনেবাকৈ যদি আমাৰ থেপা আইতা হৰা হ'লে তেতিয়া যে লিঅ' যাদু কৰে আমাৰো খেলা খতম কৰিলে হয়। অঁ, কৰিবলৈতো লগাই দিছিলেই। থেপা আইতাক কৰাৰ পাছত আমাক